নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম সপোনৰ কবিতা এটি। ভাবিলো লিখো বুলি দুৰ্বোধ্য কবিতা এটি, বৰ্ধিত চাহিদা দেখি ৰঙা নীলা কলম লৈ সংসাৰৰ পৰা নিলগ হৈ চকু মুদি কবিতা খেদি অভিজ্ঞ এজনে ক'লে, লিখাৰ আগতে বোলে কবিতাৰ লাগে অধ্যয়ন। গোটালো কবিতা বহু, পঢ়ি পঢ়ি বিষালে চকু, বুজনিত গৈ পতিয়ন। পুনৰ এজনে ক'লে, কবিয়েহে কবিতা বুজে, কবিতা গুপুতে থোৱা ধন। জ্ঞানীক জ্ঞান দিয়া, অজ্ঞানীক আঁতৰাই ৰখা ই এক বিশেষ যতন। সঁচাকৈয়ে কবিতাবিলাক বুজাটো নহয় উজু, দেখি শুনি মনত বাঢ়িল ৰং। খুচৰিল মনৰ মাজত শব্দ মুকুতামণি, লগত জালুক জিৰা আৰু লং। বাৰে বাৰে লিখোঁ মই নানানটা কবিতা, হয় যদি আধুনিক হওক, জটিল মধুৰ শব্দ আনি গাঁঠি দিছো মালা ভাবি, আলোচকে ৰস পালে পাওক। নুবুজা কবিতা পঢ়ি নাপালো সহায় বিশেষ, পালো মাথো গুঞ্জন এটি। চৰাই কটাৰী ডাৱৰৰ লগত ৰঙা নীলা সেউজীয়া লাগি সৃষ্টি হ'ল দুৰ্বোধ্যয়তী সপোনৰ কবিতা এটি। ধন্যবাদ।